ধুলে নগৰে ৰাতি যে লকডাউন দিনত চোন কৰোণা নাই এয়া কি নীতি নিয়ম ভাই ধেমালিৰ চলেৰে কলো কথাটি মই বুজিছনে নাই বুজা তই হাও কিয় বেং তই এতে আছা মই তোক বিচাৰি ফুৰি আছো হাও কি হলে মেলো মোক কিয় বিচাৰি ফুৰি আছা নহয় বেং সিদিনাখন যে আমি যে ঢোলক যে এনেহেন কলো তাৰ এটা খবৰটো লোৱা লাগছিল মই শুনাবতে সি বোলে হস্পিটেলতে আছে বল এটা তাৰ খবৰ লৈ আহো যাম ৰ অলপ পিছত তই এটা গানকে গাচোন শুনো ৰতে ভাববা লাগব কি গান জানমণি সপোনতে আহিবা পইচা অলপ আনিবা মৰমেৰে ঐ যে পথ ধৰাই দিবা জানমণি তুমি হবা ধনী মই হলো দুখীয়া আমি দুয়ো মিলি পাৰ্টি খাম দে আর তুই কি গান গাইছে তুইহে জানা বাদ দি বল আমি যাং দেরি হব নহলে বল বল যাং দে তাৰ খবৰ এটা লৈ আহো ভাই ইমান দুখ পাইছো সিদিনাখন বৈদ্য মাৰি দিছে মোক কোন বা কুকুৰৰ পুতেকে মোক সিদিনাখন এনে কৰিছিল ঢোল বাপা তোৰ লগ দুটামান আহিছে তোক লগ কৰবা দেউতা মই বিষত থাকবা পাৰা নাই কোন আহিছে আইবা দি মোৰ তাতে তোৰ তাতে মই পঠাই আছো কিয়ে ঢোল গাটো ভাল পাৱা নাই নাই মই গাটো ভালে পাৱা নাই বেং কোন কুকুৰে বা মোক এনেহেন কৰিছে বাউদা কেনে পাইছে এথেন হা সিদিনাখন তই বেঙৰ লগত এনে কৰলি আজি নিজৰ লগত হতে কেনে লাগছে পাইছা না মছলা পাই থাক কুকুৰৰ পুতেক আহুন তুহাৰ কাৰণে মই বিছনাৰ পৰা উঠবা পাৰা নাই তুহুনে মোক এনেহেন কৰি আছা বেটা কেনে লাগছে এথেন বেং কথা নাপাতো বল আমি যাওঁ ঘৰা ঘৰি থাকবা দি জিংকে থাকে সি নিজৰ কৰ্ম নিজে ভুগছে বল যাং আমি থাকবা দি ইয়াক বেং জোৱাৰৰ বাচ্চা তুহুন মোৰ এনেহেন অৱস্থা কৰছা চাই লম মই তোহাক হামবাৰী এইটো কি হোৱা পহুৱে লৈয়ে যাওঁ এটা কাম কৰো বেঙকে এই শহাপহুটো দি কেনে ফাঁচে দিওঁ সিটো সিদিনাখন মোৰ লগত এনেহেন কৰলাকে তোমাৰ হাঁহিতে মৰম তোমাৰ দুচকুত মৰম তোমাৰে মৰমে কৰিলে পাগল ৰ বেং গান নাগাবি ঢোল আহি আছে ৰ তাক নামাতবি চুপ হ'ব দে নামাতো তাক কিয়ে বেং বহি আছা নেকি ঘন্টা খা চলি কিয় আহিছা কো সোনকালে হা বেং খং কিয় কৰা খং নকৰবি মই তোমাক এটা বস্তু দিবা আহিছো কি বস্তু সোনকালে ক কিয়ে ঢোল তোৰ হাতত দেখোন এইটো শহাপহু কৰ পৰা আনছা নহয় তোহাক ইটো দিবা আনছো মানে মই কালি পুহিবা আনছিলো এটাৰ পৰা পুহিবা আনাতে কি হৈছে মায়ে বোলে ঘৰত নাৰাখে সেইকাৰণে মই এখন কাক দিম বন্ধু বুলি তোহাকে দিলো আৰু ৰাখি থবি দে ভালকে চাবি তই এইটো আমাক দিবা আনছা নেকি দি আমি ৰাখিম দে ভালকে দি ভালকে ৰাখিম দে আমি দে ভালকে ৰাখবি দে হলি মই যাং তোন থাক দে মেলো কি কৰবি এটানে শহাপহুটো কিনো কৰিম খানাকে এটা খাং দে লকডাউন বুলি কিনো কৰবি এইটো পুহি কেনে খাইয়ে দং দে আমি আজি কতে বাহাই হেৰিকো মাতো পেহলবানকো মাতো পাণ্ডুকো মাতো খাঙে দে খানা খাম বল মাতো বল আজি বৈদ্য খানা খাম শহাপহুটো দিলোৱে এথেন মই ফৰেষ্ট অফিচত যাম তাহাক কৈ আহো ছাৰ শুনকচোন ইফালে কি হলে ভাইটি কোৱাচোন কি হৈছে নহয় ছাৰ আপোনাৰ ফৰেষ্ট অফিচৰ পৰা কিবা শহাপহু হাৰাইছে নেকি ভাইটি এটা শহাপহু হেৰাইছে তুমি দেখিছা নেকি ছাৰ মই দেখা পাইছো জাপ মাৰা গাত দুজন চলি আছে বেং আৰু মেলো তাহোন লৈ গৈছে সিদিনাখন ছাৰ মই আৰু এটা কথা গম পাইছো তাহোন বোলে খানা খাব বোলে শহাপহুটো দি
ভাইটি তুমি অলপমান ৰ'বা হা, মই এটা ফোন কৰি লওঁ। দি আছো ৰ'বা সিহঁতক আমি আজি ৰাতিৰ ভিতৰত। তুমি এতিয়া যাব পাৰা। হ'ব দিয়ক ছাৰ, মই যাওঁ দিয়ক। হেল্ল' বৰুৱা, আমাৰ শহাপহুটোৰ সন্ধান জাপমাৰা গাঁৱত আছে। তো আমি ৰাতিৰ ভিতৰতে তালাচী অভিযান আৰম্ভ কৰি দিম। বেং, আজি বৈদ্য খানা হব, শহাপহুটো ক'ত থৈছা? আছে আছে, থৈ দিছো মই। কাটা অভিযান আৰম্ভ কৰি দিওঁ আৰু ৰাতি হ'ব নহয় বেছি। হ'ব দে, দিওঁ দে। হাও, পুলিচৰ গাড়ীৰ শব্দ ইয়াতে কিয়? বেং, কি হলে? পুলিচৰ গাড়ী আহিছে যে, কি কাৰণে? বেং বাবু মই যাওঁ, আপুনি এখন খানা খাওক, পুলিচৰ গাড়ী আহিছে। পুলিচৰ গাড়ীখন অহা দেখি সিও গেল। কি পেহেলবান, তও যাবি নেকি? একো নকয় পুলিচে। নাযাওঁ মই বেং, মই থাকিম দেই। ময়ো আছো দে, ময়ো খাম। ইয়াত যাবা দেই পাণ্ডুক। আমি তিনজনে খাম, মজা লাগব। চলিহাত, ইয়াতে বেং আৰু মেলুক আয়ে। ছাৰ, মই বেং আৰু সি মেলো। কি হৈছে কওকচোন অলপমান। বেটা চোৱাৰৰ বাচ্চা, আমাৰ ফৰেষ্টৰ শহাপহু চুৰ কৰি কেনে ইয়াতে দেখোন খানা খাবা আহিছা। তোহা কাজি। ছাৰ, আমি এইটো চুৰ কৰি অনা নাই, আমাক এইটো লগ এটাই দিছে। চোৱাৰৰ বাচ্চা, কথাই নকবি, বল থানাত আজি, পাবি বল মছলা। শহাপহুটো ক'ত থৈছা? ছাৰ, তাতে থৈ দিছো। বল শহাপহুটো মই ল'ম, তিনজনে বল আজি জেলত।